ভণ্টি তই তই কেতিয়া আহিলি আকৌ ঘৰলৈ আৰু কি হ'ল এনেকৈ খবৰ নিদিয়াকৈ আহি গ'লি যে ঘপককৈ দাদা তই বাৰু এনে এখন ঘৰতে আছনে নে অন্য ক'ৰবাত আছ বাৰু তই মই অহা ক'ব নোৱাৰ হে বিদ্যা শপত মই তোক এইমাত্ৰ দেখিছোঁ আৰু মই আচৰিত মই বোলো কি হ'ল আকৌ এই ঘপককৈ খবৰ খাতি নিদিয়াকৈ গুচি আহিলে আৰু আহিছ কমচে কম তই খবৰ এটা দি আহিব পাৰ এই হ'ব আৰু থৈ দে বিয়া আৰু একেবাৰে তইহে পাতিলি আৰু বেলেগটো কোনেও পতাই নাই কাহানিবা মোলৈ ফোন এটা কৰিছনে বোলে ভনীয়ে এজনী বোলে জীয়াই আছেনে মৰিলে নে আগতেতো তই মোক সদায় ফোন কৰ যেতিয়াৰ পৰা বিয়া পাতিলি তেতিয়াৰ পৰা তোৰ ফোন এটাও নাইকিয়া হৈ গ'ল আৰু তই যে ক'লি মই খবৰ নাই দিয়া মানে মইতো চবকে খবৰ দিয়ে আহিছোঁ আনকি নবৌও গম পাই নবৌক সুধিবি আৰু তই আৰু কেনেকৈ গম নাপাৱ সেইটো তই জানিবি আৰু ভগৱান জানিব দেই মই কিন্তু নাজানো কি তই খবৰ দি আহিছিলি কটা পৰিয়ে দেখোন মোক এতিয়ালৈকে কোৱাই নাই তই আহিছ বুলি ক'ত ক'ব আৰু ঘৈণীয়ে ভাল সেইকাৰণে কোৱা নাই বাৰু হ'ব দে যোৱা কথা গ'ল আৰু এতিয়া সেইবোৰ উলিয়াই লাভ নাই বাৰু হ'ব দে এতিয়া আৰু তই ঘৰলৈ আহি গ'লি যেতিয়া চিন্তা নাই পিছে নবৌৰক কেনেকুৱা পাইছ উলিয়ালে আৰু এই সুপনেখাজনীৰ কথা এনেই কালিৰ পৰা মাথা চাথা গৰম হৈ আছে অলপ বোলো ওলাই যাওঁ মাইণ্ডটোকে ফ্ৰেছ হ'ব সি আকৌ দিলে মোক সুধি এই সুপনেখাজনীৰ কথা দাদা একদম বঢ়িয়া একদম মানে কি ক'ম আৰু 100ৰ ভিতৰত 100 নম্বৰ দিব পাৰি একদম বঢ়িয়া ছোৱালী আনিলি কিন্তু দেই ক'ব লাগিব আকৌ হে ভাই পত্নীৰ কাৰ বাৰু এতিয়া তই ক'ত যাব মই তোক থৈ আহিম এই মোৰ ফ্ৰেণ্ড কেইজনীমানক লগ কৰিবলৈ আছিলে যাবি নেকি বৈ আমি দুইটাই যাম আৰু ৰাস্তাত কিন্তু মই হেৰি খাম আকৌ দেই ফুচকা খাম আকৌ তই মোক খাব লাগিব কিমান খাওঁ খাই দিবি বৈ চিন্তা ইমান কিয় কৰিছ মা দাদা আৰু মই লগৰ এজনী ঘৰলৈ যাওঁ তুমি আকৌ ঘৰতে থাকিবা দেই আৰু আহোঁতে শ্বপিং অলপ কৰি আহিম নেকি বা তোমাক কিবা লাগে যদি ক'বা মানে ককায়েক ভনীক মানে এতিয়া ক'ৰবাত যায় যোৱাম ৰ ভালকৈ জীয়ানো আনিবি পিছে মোৰো তহঁতৰ লগত যাবলৈ মনহে আছিলে গম পাৱনে কিমান দিন যে ফুৰিবলৈ যোৱা নাই নহয় হিচাপে নাই কৈছে নহয় তাপলো বিয়া নপতাৰ আগতেই যোৱা তাৰপৰাতো যোৱাই নাই নহয় আৰু তই থাকিলেহে যোৱা হয় তই নাথাকিলেনো ক'ত যোৱা হয় মোৰ নাই দেই ইহঁতৰ লগত কিন্তু যাবলৈ দিব নোৱাৰি মোৰ মানুহটোক ইহঁতৰ লগত মোৰ মানুহটো যাবলৈ হ'লে ইহঁতি লগাই ভঙাই চব শেষ কৰি দিব কৈছোঁ নহয় মা মই আহিলোঁ যেতিয়া আৰু তুমি চিন্তা নকৰিবা ওলোৱাকৈ যোৱা সোনকালে এতিয়া আৰু তুমি কিমান ফুৰি থাকিব পাৰিবা মোৰ লগত এইজনী যে নহাহেঁতেনে ভাল আছিলে আগতে যে মই চাচুমাজনীক অলপ কণ্ট্ৰল কৰিবই পাৰিছিলোঁ এতিয়াতো আৰু এই ডাকুজনী আহিলে যেতিয়া চব মানে শেষ আৰু পণ্ড মানে ঐ ওলাই মেলি হ'ল নাই তোৰ বৈ আকৌ যাওঁ এই মাও যাব বোলে মা ওলাবলৈ গৈছে পাপলু তুমি এতিয়া ক'ত যাওঁ আৰু মই ভণ্টিৰ লগত হেৰি লগৰ এজনী ঘৰলৈ যাই বোলে তাই মই সেইফালে যাওঁ অকণমান ফুৰি চাকিও আহোঁগৈ বহুত দিন যোৱাই নাই নহয় তুমি কিন্তু এতিয়া ফুৰিবলৈ গ'লে নহ'ব দেই মোৰ লগৰ এজনী ঘৰত বাৰ্থডে পাৰ্টি আছে তাই মাতি থৈ গৈছে আমি এতিয়া তালৈ যাব লাগিব তুমি মানে কি ফাল্টু কথা কোৱা ইমান দিনৰ মই ভণ্টিজনী আহিছে তাই আৰু মা অলপ ফুৰিবলৈ যাওঁ বুলি কৈছে লৈ যাবলৈ ওলাইছোঁ তুমি আকৌ বৰ একেবাৰে বাৰ্থডে পাৰ্টি এটা উলিয়ালে তুমি দেখোন আনকালে অকলে যোৱা আকৌ মই নোৱাৰোঁ দেই লগত যাবলৈ তুমি ঘৰত কাহানি থাকা কোনোবা ঘৰত থাকা তুমি তোমাৰতো কোনো সময় নাই ঘৰত থাকিবলৈ আৰু আজি তুমি ফ্ৰী আছা যেতিয়া মোৰ বাৰ্থডে পাৰ্টিলৈ ব'লা তুমি ঘৰত এনে মিছামিছিকৈ টাইম বৰবাদ কৰি ফুৰিবলৈ যোৱাতকৈ মোৰ লগত ব'লা তুমি কি কথা ক'বলৈ আহিছা তুমি কি কথা ক'বলৈ আহিছা মা আৰু ভণ্টিৰ লগত অলপ সময় মই ওলাই যাওঁ কিমান দিন মা আৰু ভণ্টিক ফুৰাবলৈ নিয়া নাই সেইটো কি অদৰকাৰী কামত যোৱা হ'ল নি আৰু সময় বৰবাদ কৰিবলৈ যোৱা হ'ল নি সেইটো তেনেকুৱা অদৰকাৰী কথা ক'বলৈ আহিবা দেই মোৰ আগত ফুৰিবলৈ যাবলৈ সময় ওলাই কিন্তু মোৰ লগত যাবলৈ সময় ওলাই ৰাইট আৰু মই যেতিয়া তোমাক ফুৰিবলৈ যাবলৈ বা কিবা কাৰণত লগ ধৰোঁ তেতিয়া তুমি যোৱা নাই মোৰ লগত তুমিতো সদায় কোৱা মোৰ আজি অফিচৰ কাম আছে আমুক আছে তামুক আছে সদায়তো তুমি বাহানা বনাই দিয়া কোনদিনাখনি তুমি মোৰ লগত গৈছা কোনদিনাখনি গৈছা আনকি মই মা ঘৰলৈ লগ ধৰিলে তুমি যাবলৈ টান পোৱা তুমি কি কথা ক'বলৈ আহিছা হয় নেকি আৰু মাৰ ঘৰলৈ যে তুমি যেতিয়া যোৱা কি মই তোমাক নিনো নেকি কি কথা ক'বলৈ আহিছা তুমি কি কথা ক'বলৈ আহিছা সেইবোৰ একো নহ'ব দেই ইমান দিনৰ মই ফ্ৰেণ্ডজনী আমেৰিকাৰ পৰা আহিছে তাই বাৰ্থডে পাৰ্টিলৈ কি নাযাম নেকি নগ'লে বেয়া পাব নাই যাবই লাগিব সেইবোৰ নহ'ব তুমি যোৱা আকৌ মই কিবা তোমাক যাবলৈ কিবা মানা কৈছোঁ নেকি তুমি যোৱা খালি মই আকৌ আজি নাযাওঁ মই আজি ভণ্টিহঁতৰ লগতহে যাম মই জানিছিলোঁৱেই তাই যে এইবিলাক আজি এক্টিং কৰিব বুলি নালাগে দাদা তই মোৰ লগত যাবলৈ তহঁত দুটাই গৈ আগে যা ক'ত যাবলগীয়া আছে মই অকলেই যাম মোৰ দুখন ভৰি আছে দুখন হাত আছে মই তেনেকৈ যাব পাৰোঁ নহয় মই অকলে যাম যা ইমান চিঞৰ বাখৰ শুনিব নোৱাৰোঁ দেই মই এক সৰু কথাটোক লৈ পেলাই তুমি বাৰু এইবিলাক কেলে কৰি আছা বাৰু কোৱাচোন ভণ্টিয়ে বেয়া পাইছে নে বাৰু এতিয়া তোমাৰ কাৰণে মানে চব মানে শেষ আৰু দেই সঁচাকৈ একদম মাথা চাথা বেয়া কৰিছা মানে তুমি একদম মিমি তোমাৰ আজি ক'তো নগ'লে নহয় নি মানে তুমিতো ঘৰতহে আছা এনেহে যাবা লগৰ ছোৱালী ঘৰলৈ আৰু মোৰ আজি ফ্ৰেণ্ডৰ বাৰ্থডে আছে কাৰণেহে মই তাক লগ ধৰিছোঁ এনেইতো লগ নধৰোঁ ন মই দাদাও তহঁত দুটা ক'ত যাবলগীয়া আছে তহঁতি গৈ থাক মইতো নাযাওঁ তহঁতৰ লগত আৰু মোক এইবিলাক কথা শুনাই নিদিবি দেই মোৰতো কিবা কামুৰি গৈছেগৈ মানে তহঁতৰ এই হুলস্থুলবিলাক শুনি গৈ থাক তহঁতি কেনেকৈ যাওঁ আৰু মই অকলে যাম যা মোক লগ নালাগে কাৰো প্লেনত অলপ ছাকচেছ হ'লোঁ তেওঁ
এতিয়া নাযায় যেতিয়া আৰু মোৰ চিন্তাই নাই এজনী সুপনিখাজনী এজনী অলপ নহয় হাৰামজাতিজনী অ হলনে তহঁতৰ মই কিন্তু ৰেডি হৈ গলো আকৌ দেই বৈ যাওঁ এতিয়া পাই সোনকালে দেৰি নকৰো আৰু মা দাদাৰ লগত যোৱাটো নহ'ব এতিয়া তুমি আৰু মই অকলে যাব লাগিব ব'লা আমি দুজনী অকলে যাম ইয়াৰ বোলে ক'ৰবাত বোলে বাৰ্থডে পাৰ্টি খাবলৈ যাবলৈ ওলাইছে হেনো সি গৈ থাকক দিয়া ক'ত যায় আমি দুজনী অকলে যাম কি ঐ ৰাতিপুৱাটো তুমি কোনো বাৰ্থডে পাৰ্টি চাৰ্থডে পাৰ্টি কথা শুনা নাছিলো হা এতিয়া যে তুই ঘপককে যে বাৰ্থডে পাৰ্টিটো যে ওলাই গ'ল আমি যাম বুলি ক'লা আৰু হেৰি নহয় তুই যদি যাবলৈ মনেই নাছে তেতিয়াহ'লে তই নকলি কেলে তাকে থনিয়ে নাযাওঁ বুলি হা কিয় মানে গ'লি এতিয়া মই ওলাই মেলি আহিলোগে না কাপোৰ কানি পিন্ধি পেলাই এই চব মানে চব ইয়াক মই চাহ চুকা নিবা এনেকুৱা হালৈ আছে কোবাম নহয় ইয়াৰ উৎপাত বাঢ়ি গৈছে দিনক দিনে মা তুমি মোক কিয় গালি পাৰিছা মই কিবা নাযাওঁ বুলি কোৱা নাই নহয় এই বোলে পৰি বোলে কিবা বোলে বাৰ্থডে পাৰ্টি ওলাইছে বোলে ফ্ৰেণ্ডৰ বোলে তাইহে কিবা মোক লগ ধৰিছে আৰু মই যাম বুলিওতো কোৱা নাই ন মইতো তোমালোকৰ লগতে যাম বুলি কৈছো না নালাগে ব'লা আমি দুজনী অকলে যাম ব'লা বৈ তেতিয়াহ'লে গৈ থাকো দুজনী খোজকাঢ়ি নালাগে আমাক আৰু সহায় বৈ তুমি কিন্তু একেবাৰে ফটুৱা মানুহ আকৌ দেই তোমাৰ কাৰণে মা আৰু ভণ্টি গুচি গ'ল আৰু লগতে মোকো গালিকেইটা পাৰি থৈ গ'ল বৰ বেয়া মানুহ মানে দেই তুমি নাযাওঁ মই তোমাৰ লগত আকৌ বাৰ্থডে চাৰ্থডে খাবলৈ